আসসালামু আলাইকুম রহমাতুল্লাহি ওয়া বারাকাতুহু। আজিৰ বিষয়বস্তু হ'ল ইছলামত শিক্ষা আৰু নাৰীৰ মৰ্যাদা। এই সম্পৰ্কে মই আপোনালোকৰ লগত আলোচনা কৰিম ইনশাআল্লাহ। লিখক ডক্টর কুরবান আলী আহমেদ। শান্তির পথ সে তো একটাই একটাই, সে পথে ইসলামায় ছুটে আয়। সৃষ্টির আদিতে আল্লাহ তাআলাই যেতিয়া হজরত আদম আলাইহিস সালামক সৃষ্টি কৰি বেহেস্তৰ ৰখাৰ পাছত তেওঁ আদম আলাইহিস সালাম বেহেস্তৰ মাজত থাকি সংগীবিহীন বুলি উপলব্ধি কৰিছিল। তেতিয়া আল্লাহ তাবাৰক তাআলা তেওঁৰ মানসিক যন্ত্ৰণাৰ কথা বুজি পাই হজরত আদম আলাইহিস সালামৰ বাওঁফালৰ কামিহাৰৰ দ্বাৰা হজরত হাৱা ৰাদিয়াল্লাহু আনহাক সৃষ্টি কৰি হজরত জিব্রাইল আলাইহিস সালামৰ জৰিয়তে বিবাহ বন্ধনত আবদ্ধ কৰি দিছিল। হজরত আদম আলাইহিস সালামে হজরত হাৱা ৰাদিয়াল্লাহু আনহাক নিজৰ জীৱন সংগিনী হিচাপে পোৱাৰ লগে লগে তেওঁৰ মানসিক যন্ত্ৰণা নাইকিয়া হৈছিল আৰু দাম্পত্য আৰু বৈবাহিক জীৱনো আৰম্ভ হৈছিল। কিন্তু পৰম কৰুণাময় আল্লাহ তাআলাই যেতিয়া হজরত আদম আলাইহিস সালামক শৰণ দ্বীপত আৰু হজরত হাৱা ৰাদিয়াল্লাহু আনহাক জিদ্দাত নিক্ষেপ কৰিছিল, তেতিয়া পুনৰ তেওঁলোকৰ ভিতৰত মানসিক যন্ত্ৰণা আৰম্ভ হৈছিল। এইদৰে তেওঁ ৩৫০ বছৰ কন্দাৰ পাছতহে হজরত হাৱা ৰাদিয়াল্লাহু আনহাক নিজৰ পত্নী ৰূপে আকৌ পাইছিল। কবি হাফিজ ইব্ৰাহিমে প্ৰেম সম্পৰ্কে এষাৰ কবিতাত কৈছে, মোৰ অন্তৰখন যেন এটি বেজীহে, যি তোমাৰ প্ৰেমত বুৰ গৈছে। যেতিয়া মই তোমাৰ পৰা আঁতৰি আহোঁ তেতিয়া তুমি নিজেই মোৰ ফালে আউজি থকা। কবি ইকবালে কৈছে, ক্ৰন্দনে যদি বন্ধুৰ মিলন পাওয়া যায়, তবে আশায় আশায় শতবৎসৰ ক্ৰন্দন কৰিলে বা ক্ষতি কি। সেয়ে স্বামী স্ত্ৰীয়ে তেখেতসকলৰ জীৱন চৰিত যদি হজরত আদম আলাইহিস সালাম আৰু মা হাৱা ৰাদিয়াল্লাহু আনহাৰ জীৱন চৰিত্ৰৰ দৰে গঢ় দিব পাৰে আৰু দাম্পত্য জীৱনো মধুৰ কৰিব পাৰে, তেন্তে এহাল যুৱক যুৱতীৰ দাম্পত্য জীৱনৰ উন্নতি হোৱাৰ লগে লগে এখন ঘৰ, এখন চুবুৰী, এখন গাঁও, এখন ৰাজ্য তথা এখন দেশতো নিশ্চয় উন্নতি হ'ব, তাত সন্দেহ নাই। আল্লাহ তাআলাই নাৰীৰ মৰ্যাদা সম্পৰ্কে কোৰাণত স্পষ্টকৈ উল্লেখ কৰিছে। গতিকে আমি পুৰুষসকলে আল্লাহৰ আদেশ অনুযায়ী নাৰীৰ সৈতে মৰম চেনেহ আৰু সৎব্যৱহাৰ দেখুওৱা উচিত। নাৰীয়েই পুৰুষৰ অৰ্ধাংগিনী। আল্লাহ তাআলাই কোৰাণত কৈছে, নাৰী পুৰুষৰ বাবে আৰু পুৰুষ নাৰীৰ বাবে পোচাক স্বৰূপ। এই আয়াতৰ দ্বাৰা স্পষ্ট হয় যে স্বয়ং আল্লাহ তাআলাইও পুৰুষ আৰু নাৰীক সম মৰ্যাদা প্ৰদান কৰিছে। আমি ইতিহাসৰ পাত লুটিয়াই চালে দেখা পাওঁ, জাহিলিয়া যুগত আৰব সমাজত আৰব আৰু বিকৃত নাৰী স্বাধীনতাৰ ফলতে সমাজ দুখিত হৈছিল। মহানবীয়ে ইয়াৰ সংস্কাৰ কৰি স্ত্ৰীৰ স্বাধীনতা ক্ষুণ্ণ নকৰি নাৰীসকলে সচৰাচৰ পিন্ধা কাপোৰৰ ওপৰত এখনকৈ ডাঠ সুকীয়া অংগাবৰণ অভাৰ গাৰ্মেণ্ট ব্যৱহাৰ কৰিব লাগিব বুলি কৈছিল। অংগাবৰণ কৰিলেই নাৰীৰ পৰ্দা হয়। নাৰীসকলে মুখ, হাত আৰু ভৰিৰ গাঁঠিৰ তললৈকে নঢকাকৈ স্বাধীনভাৱে নানা দেশ ভ্ৰমণ, সভা সমিতি, স্কুল মাদ্ৰাছা আৰু যুদ্ধ ক্ষেত্ৰতো সৈনিক হিচাপে অংশগ্ৰহণ কৰিব পাৰে। পৰ্দা ৰক্ষা কৰি তথা সুকীয়া ব্যৱস্থা থাকিলে নাৰীয়ে চৰকাৰী চাকৰি, অফিচ আদালতত কাম আৰু সভা সমিতিতো বক্তৃতা দিব পাৰে। ইছলামে ইমানখিনি সুবিধা দিয়া সত্ত্বেও আমি কিয় আমাৰ নাৰী জাতিক অকল চাৰিবেৰৰ মাজত আবদ্ধ কৰি ৰাখি পংগু কৰি থৈছোঁ। নাৰীবিলাকে শিক্ষা দীক্ষা আদিত আগবাঢ়িব নোৱাৰি নিৰক্ষৰ হ'বলৈ বাধ্য হৈ পৰিছে। ইছলামে দিয়া নিৰ্দেশক্ৰমে আমি আমাৰ নাৰী জাতিক শিক্ষা দীক্ষাৰ ক্ষেত্ৰত সুবিধা দিয়া উচিত। ইছলাম ধৰ্মৰ প্ৰচাৰক হজরত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামে কৈছে, বিদ্যা শিক্ষা গ্ৰহণ কৰাটো প্ৰতিজন মুছলিম নৰ ও নাৰীৰ বাবে অত্যাৱশ্যকীয় কৰণীয় কৰ্তব্য। গতিকে আমি দেখিবলৈ পালোঁ যে নবী কৰীম সাল্লাল্লাহু আলাইহি সাল্লামে প্ৰত্যেকজন নৰ ও নাৰীৰ বাবে বিদ্যা শিক্ষা গ্ৰহণ কৰাটো ইছলামত বাধ্যতামূলক কৰিছে। যি জাতি শিক্ষা দীক্ষাৰ প্ৰতি উদাসীন, সেই জাতিয়ে কেতিয়াও নিজৰ দেশৰ তথা দহৰ উন্নতি কৰিব নোৱাৰে। উদাহৰণস্বৰূপে এখন দেশে উন্নতি কৰিবলৈ হ'লে সেই দেশত বাস কৰা প্ৰতিজন নাগৰিকক শিক্ষিত কৰিব লাগিব, তেতিয়াহে সেই দেশখনৰ উন্নতিৰ আশা কৰিব পাৰি। কেৱল পুৰুষসকলৰ শিক্ষাৰ ক্ষেত্ৰত গুৰুত্ব দিলেই সমাজ এখনৰ উন্নতি নহ'ব। যদি নাৰীসকলক পুৰুষৰ সৈতে সমানে শিক্ষা দীক্ষাৰ ক্ষেত্ৰত আগুৱাই নিব নোৱাৰি, কাৰণ এজনী নাৰীৰ ওপৰতে এখন সমাজ তথা দেশৰ সৰ্বাংগীন উন্নতিৰ কথা নিহিত হৈ থাকে। নাৰীৰ কোলাখনেই শিক্ষানুষ্ঠান সদৃশ। সন্তান সন্ততি জন্মগ্ৰহণ কৰিয়ে নাৰীৰ কোলাতেই কান্দে, নাৰীৰ কোলাতেই হাঁহে, নাৰীৰ কোলাতেই ডাঙৰ দীঘল হয় আৰু নাৰীৰ কোলাতেই বিভিন্ন ধৰণৰ প্ৰাথমিক শিক্ষা গ্ৰহণ কৰে।
যদি নাৰীজনীৰ প্ৰতি সাদব্যী আৰু ধৰ্মপৰায়ণা হয় তেন্তে সন্তান সন্ততিবিলাকো সেইজনী নাৰীৰ চৰিত্ৰৰে গঢ় লৈ উঠে। সেয়ে কবি মাৰুফুৰ ৰুছাফিয়ে নাৰীৰ উদ্দেশ্য কৈছে, সন্তানৰ নৈতিক চৰিত্ৰত তোমাৰেই প্ৰতিফলন ঘটে, যিদৰে আৰ্চিত নিৰ্দিষ্ট বস্তুৰ প্ৰতিচ্ছবি ভাই উঠে। প্ৰতিজন পিতৃ মাতৃয়ে সন্তান সন্ততিৰ বাবে ভাল কামনা কৰে। তেওঁলোকে নিজৰ ল'ৰা ছোৱালীবোৰক পুণ্যৱান, পবিত্ৰ, সুসভ্য আৰু চৰিত্ৰৱান হোৱাটো বিচাৰে, কিন্তু দুষ্ট, চৰিত্ৰহীন, অসভ্য সন্তান সন্ততি কোনেও নিবিচাৰে। আমি ভাল, পবিত্ৰ আৰু চৰিত্ৰৱান সন্তান সন্ততি আশা কৰিলে আমাৰ নাৰী জাতিক ইছলামিক শিক্ষাৰে শিক্ষিত কৰাৰ উপৰিও আন শিক্ষাৰে শিক্ষিত কৰিব লাগিব। অজ্ঞ নাৰীসকলক লক্ষ্য কৰি কবি মাৰুফুৰ ৰুছাফিয়ে কৈছে, আমি ভাল সন্তান কেনেকৈ আশা কৰিব পাৰোঁ যেতিয়া সিহঁত মূৰ্খ তিৰোতাৰ কোলাত ডাঙৰ দীঘল হয়। আন এজন মনীষীয়ে কৈছে, এজন শিক্ষিতা নাৰী 100জন শিক্ষকতকৈ শ্ৰেষ্ঠ। এখন সমাজৰ উন্নতি কৰিবলৈ হ'লে আমি সকলোৱে নাৰী জাতিৰ শিক্ষাৰ প্ৰতি গুৰুত্ব দিব লাগিব। প্ৰাক ইছলামিক যুগত আৰবিয়ান আৰু ইহুদীবিলাকে নাৰীক ভোগৰ সামগ্ৰী হিচাপে ব্যৱহাৰ কৰিছিল। তেওঁলোকে ইচ্ছা কৰিলেই নাৰীবিলাকক কেঁচামালৰ দৰে বজাৰত অবাধে ক্ৰয় বিক্ৰয় কৰিছিল আৰু যাৰ যি ইচ্ছা তাকেই ব্যৱহাৰ কৰিব পাৰিছিল। ইয়াৰ ফলত আৰব ৰাজ্যত অৰাজকতাৰ সৃষ্টি হৈছিল। কোনেও কাকো ভয় কৰা নাছিল, অৰ্থাৎ জোৰ যাৰ মুলুক তাৰ এই নীতি প্ৰচলিত আছিল। বহু বিবাহ প্ৰচলনৰ বাবে নাৰীবিলাকৰ মৰ্যাদা একেবাৰে নিম্ন স্তৰলৈ নামি আহিছিল। এনেকুৱা পৰিস্থিতি লক্ষ্য কৰি বিশ্বনবী হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, ৰেছপেক্ট ফৰ উমেন। তেওঁৰ জীয়েক ফাতিমা ৰাদিয়াল্লাহু আনহাক দ্য লেডি অফ পেৰাডাইজ এণ্ড লেডি অফ লাইট বুলি কৈছিল। আৰু আল্লাহ তাআলাও কৈছে, ইউ মেৰি 2, 3 or 4 wives, but not more, but in the subsequent lines which declare, but if you can't deal equality and justly with all, you shall marry only one. নারী জাতির যে এটি সুকীয়া মৰ্যাদা আছে সেই সম্পৰ্কে এজন প্ৰসিদ্ধ কবি চণ্ডীদাসে কৈছে, ভাৰ্যা সংসারে মন্ত্রীতুল্য, গৃহে কর্মে দাসী, ভোজনে মাতৃতুল্য, শয়নে প্রেয়সী। এটি প্রচলিত প্রবাদ বাক্য আছে, তিৰোতাই ঘৰ, তিৰোতা ঘনাই সলনি হলে সেই ঘৰখন যায় ৰখা তাই। আমাৰ সমাজত প্ৰচলিত এটি প্ৰবাদ বাক্য হ'ল, তিৰোতাৰ কপালে ধন, পুৰুষৰ কপালে জন। এই ক্ষেত্ৰ লক্ষ্য কৰি আমাৰ নবীয়ে কৈছে, এই জগতত আটাইতকৈ উত্তম বস্তু হ'ল এজনী ধৰ্মপ্ৰাণা নাৰী। আৰু কৈছে, এজনী ধৰ্মপ্ৰাণা নাৰী 70জন অলি আল্লাহ পুৰুষতকৈ উত্তম। নবী করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, নিজৰ পত্নীৰ কাৰণে নিজে বস্তু বাহিনী কঢ়িয়াই আনিলে 70 বছৰৰ পাপ ৰাখি মোচন হৈ যায়। সুবহানাল্লাহ। তোমালোকৰ মাজত সেইসকল লোক অতি উত্তম যিসকলে নিজৰ পত্নীৰ লগত অতি আনন্দৰে জীৱন যাপন কৰে, কিয়নো আমি আমাৰ পত্নীসকলৰ লগত আনন্দৰে জীৱন যাপন কৰা উচিত। আজিৰ কাৰণে এই ভিডিঅ'টো শেষ কৰিলোঁ। ওয়ামা আলাইনা ইল্লাল বালাগ।